ইয়া চমদা দোকান বন্ধ কৰি এনেকৈ দোকানৰ সমূহত ধৰ্ণা দি আছে হে মই মৰিছো পেটৰ বিষত তুমি আকৌ ফটুৱামি কৰিবলৈ আহিছা পেটৰ বিষ ভালে হৈছে দিয়ক কি নহয় মানে কেতিয়াবা মানুহৰ এনেকৈ বেমাৰ চেমাৰ হৈ থাকিব লাগে আৰু তুমি ইয়াৰ পৰা যোৱা বুলি কৈছে নে যাম আচ্ছা আপোনাৰ পেটৰ বিষটো বাৰু এইফালৰ পৰা এইখিনিও বাৰু অকণমান বিষা নেকি বাৰু অলপ বিষুৱা যেন লাগিছে মজা কি মানে নহয় চাওক এইফালেও বিষ আছে ন এইফালে হৈছে নেকি অলপ মই চাই আছো মই বুজাই আছো ইয়াৰ পৰা ইয়ালৈকে লিখিবি আৰু এই পইণ্টটো দিবি এইটো ফিল আপ কৰ যিটো বুজিছো খাটনিয়াৰ ইয়াত নাথাকিব নেকি আৰু থাকিম বুলিছো কৈছে মেডাম থাকিম বুলিতো কৈছে কিন্তু থকাৰ যিটো কণ্ডিশ্যন দিছে সেই কণ্ডিশ্যনটো মানি ল'ব জানো ওপৰে এইটো কেনেকে মানি ল'ম মেডাম সেইটোতো এটা অবান্তৰ কথা কণ্ডিশ্যনটো কি ছাৰ নিজৰ কামত ধৰ কোনো কাৰণতে মই খাটনিয়াৰ ইয়াৰ পৰা যাব দিব নোৱাৰো মই বিচৰা নাই খাটনিয়াৰ ইয়াৰ পৰা যোৱাটো ময়ো বিচৰা নাই কিন্তু এনেকুৱা এটা কণ্ডিশ্যন মানি ল'ব নোৱাৰি নহয় মই কণ্ডিশ্যনটো মানি ল'ব নোৱাৰো চাই লওঁ কিবা এটা ডিচিশ্যন ল'ব লাগিব খাৰঘৰীয়া কি কণ্ডিশ্যন মেডাম আই তোৰ নিজৰ কামৰ ধান্দা নাই এইটো কেলে খানা আৰু বাচাও কি কৰিমনো মেডাম এতিয়া নহ'লে আৰু যাবলৈ দিব লাগিব কেকেটা যদি যায় ইয়ালে কোন আহিব মেডাম বেলেগ কিয় লাগে তই আছই দেখোন মেডামে চিৰিয়াছলি কৈ গ'ল নেকি কথাটো মই কি কৰিব দিছো কৰিলি বোলা ৰাম কি কৰি আছা মই চাই আছো কি চাই আছানো মই গম পাই গলো আপোনাৰ প্ৰব্লেমটো ক'ত কি প্ৰব্লেম আপোনাৰ কিডনীটো নষ্ট হ'ল কি কিয় কিডনী বেয়া হ'ব মোৰ বিভিন্ন কাৰণত হ'ব পাৰে তাৰ ভিতৰত এইটো ফটুৱামি কৰি নাথাকিবা কিডনীটো কেতিয়া লাগে মোক জনাব দেই আগতীয়াকে আৰে ইয়াৰ পৰা যাবানে তুমি যাম হে আপুনি খং নকৰিব আপোনাৰ বেয়া হোৱাটো মানে ফাইনেল মই দিমতো আপোনাক একো টেনচন এনে মৰিছো মই পেটৰ বিষত তাৰ আকৌ ফটুৱামি বিয়া নপতা মানুহৰ কিডনী বেয়া হয় নেকি কি কৰিছে তৰা আহা নালাগে দিয়ক গৰমডাল কম পৰিছে নে সেইকাৰণে কৈছো এই গৰমত যদি নেমু চৰবত এগিলাচ খোৱা অন্তত ভাল লাগিব আহা নালাগে দিয়ক এই গৰমত কষ্ট কৰিব আপোনাৰ ভালেই বুজিছে মোৰহে ইমান দিগদাৰী তিনজনীকে মাইনাক চম্ভালিব আপোনালোকৰে ভাল এইবিলাক জঞ্জাল নাই মোক ক্ষমা কৰি দিয়ক নাই কোনে হ'ব দিয়া ঘপককে মুখৰ পৰা ওলাই গ'ল মই বুজিছো একো নাই দিয়া মই কিন্তু একো বেয়া ভাবি কোৱা নাছিলো হ'ব দিয়া তৰা মই বেয়া পোৱা নাই নহয় আহা চৰবত এগিলাচ খাই যাব মোৰ বেয়া কথা হ'ল আৰে মোৰ ইউনিফৰ্মটোৰ কি হ'ল কোনে লৈ গ'ল
কোন এইটো কোনোবা নতুনকে জইন কৰিলে নেকি Excuse me? Yes. তই? Yes. পেটডাল ইমান বিষাইছে মৰি যাওঁ আইও সমাদা ইমান বিষাইছে নে বহুত বিষাইছে মোহন মই আকৌ পিটিকি দিওঁ দিয়কচোন সঁচা নে পাৰিবা হেই পিটিকি মাজতে মোৰ জন্ম সমাদা মানে মই যে হস্পিটেলত জন্ম হৈছো না আছে মৰমতে গালত মোক পিটিকা এটা মাৰিছে দেখি সিফালে যে ঘৰলৈ গৈছে মায়ে মৰমতে আকৌ গালত পিটিকা এটা মাৰিছে দেউতা যে পথাৰ পৰা আহিছে আহি পেলাই মৰমতে মূৰতে পিটিকা এটা মাৰিছে ওচৰৰ মানুহবিলাক যে আহে তোমাক চাগে পিটিকিহে চাগে এই ওচৰৰ মানুহক হাত দিবলৈ নিদিও সমাদা সৰু ছোৱালী যে স্কিনটো বেয়া হৈ যাব তুমি পিটিকিৰ মাজতে জন্ম যেতিয়া ভাল পিটিকিবা চাগে মোৰ পিটিকাটো উইচ কৰি চাওক উইচ মোহন ফটো আমি কৰি নাথাকিবা অকমান পিটিকি দিয়া না আইও মৰিলো মই পিটিকি আছো কাপোৰটো খোলকচোন লাজ লাগে এনেকে দিয়াচোন এখা আকৌ কি কৈছে লাজ টকা বয়স আছে নে সমাদা ফটো আমি কৰি নাথাকিবা দিয়া না পিটিকি চাও পেট বিষাইছে ইয়াত এইটো পেট নেকি তললৈ যাম ইয়াত আৰু অকণ তলত ইয়াত এইকণ পাইছো এইটো কি আকৌ মটৰটো মাৰি লৈছো দিয়া নাই পাক খাই আছে চাও থেংক ইউ মাৰিব নালাগে কিয় আমাৰ ইউনিফৰ্ম পিন্ধিলি সেইটো ক তুমি কিয় পিন্ধিছা দস্তুমত মই চাকৰি কৰো চেম হিয়াৰ মানে তুমি যি কাৰণে পিন্ধিছা সেইকাৰণে মই পিন্ধিলো নিজৰ বুলি তই কি পুলিচত চাকৰি কৰ নেকি কি যুক্তিত তই আমাৰ ইউনিফৰ্ম পিন্ধিবি বাই দ্য অৰ্ডাৰ অফ DSP মেডাম নিজৰ বুলি DSP বাইদেউ তাক ইউনিফৰ্ম পিন্ধিব দিছে কথাটো সঁচা নেকি অভদ্ৰ চব আপুনি কাক অভদ্ৰ বুলি কৈছে সমাদা যোনে পিটিকিছে তাৰ কথা কৈছো ইয়াতো বহুতে পিটিকিছে না আছে ডক্টৰে এবাৰ পিটিকিছে মায়ে দেউতাই আকৌ পিটিকিছে আপুনি কাক অভদ্ৰ বুলি কৈছে মোক যোনে পিটিকিছে তাৰ কথা কৈছো আপোনাক যেনে পাইছে আপুনি মোক অভদ্ৰ বুলি কৈছে সমাদা মোক অভদ্ৰ বুলি কৈছে তোমাক অভদ্ৰ বুলি কোৱা নাই তুমি ভদ্ৰ আকৌ বোলে মই অভদ্ৰ তুমি ভদ্ৰ মই তোমাক মাতিছো ভদ্ৰ অভদ্ৰটো এইটো আকৌ অভদ্ৰ বুলি ক'লে যে ভদ্ৰ মোৰ মাতি আছে বেঙাটো এইটো মানে মই ভদ্ৰই আছো মোক খালি মাতিছে মইতো মোহনে আছো আকৌ ভদ্ৰ কেতিয়াবা হৈছে মানে মই অভদ্ৰ আছো অভদ্ৰ খাৰঘৰীয়া মেডাম সদায় দেখে চাকৰিয়ে কৰি থাকিব হে পাৰ্চনেল কথা কিবা ভাবিব মানে আপোনাৰ বিয়া বাৰৰ কথা কৈছো সময় থাকোতে ভাবিব লাগে মেডাম ভাল লাগিল দে বৌ মই এতিয়া গৈ থাকো যোৱা মাছে মাছে আহি থাকিবা বাৰু বৌ আপুনি কিন্তু মোক ভুল বুজি নাথাকিব হ'ব দিয়া মানুহৰ ভুল হয়েই আহিবা কিন্তু দেই বাৰু আহিছো
তৰা মা ভালে আছা আছো আছো ভালেই আৰু আচ্ছা মানুহজনো ভালনে এতিয়া ভালেই মাজতে অকমান গাটো বেয়া হৈছিল কিডনী প্ৰব্লেম হৈছে নেকি হেই কিয় কিডনী প্ৰব্লেম হ'ব আকৌ হ'বওতো পাৰে মানুহে আৰু দেখিছেনে বৌ কেনেকুৱা কথাবিলাক কয় আগলহে এইটো ক'ত কি কথা ক'ব লাগে একো গমেই নাপায় কিনো ভুল কথা ক'লো BSF মানুহ কিডনী বেয়া হোৱাটো সাধাৰণ কথা শ্ৰাম হে প্ৰভু কি অমংগলীয়া কথাবোৰ সুধিছো বাৰু কৃষ্ণ ভগৱানে BSFক কুশলে ৰাখিব কুশলে নাৰাখিলেও টেনচন নল'বা মই আছো মানে মই তোমাক গোটেই কথাখিনি ডিটেইলছত বুজাই দিম আহাচোন ৰচোন কি ডিটেইলছত বুজাবলৈ যাওঁ এইবিলাক তই মাথা মাৰিব নালাগে আছো আহা এইটো মানে ক'ত কি কথা ক'ব লাগে একো নাজানে পাগল চবিছো তাৰমানে সি মোৰ ইউনিফৰ্মযোৰ পিন্ধি আছে তইনো ইউনিফৰ্মযোৰ কিয় তাত থৈছিলি আৰে মই গা ধোৱাৰ কাৰণেহে থৈ দিছিলো দৰ্জাখননো কেলে মাৰি নললি সিয়াৰ কাৰণে তাৰমানে এতিয়া মই বাকচৰ ইউনিফৰ্মযোৰ থৈ দিম যি কৰ কৰ মুঠতে মোৰ মূৰটো চবাই থাকিবি এইবোৰ কথা ৰাকেশ তোক আজি মই 12 বজাই দি আছো কলে গৈছ মোৰ ইউনিফৰ্মযোৰ খুলি আনিম গাৰ পৰে হয় নেকি তই এইটোৰ ওপৰত গ'লে তোক সেই চাহ বাইদেউ সুধাই এৰিব অশান্তি মানে সেইটালেনো মোৰ ইউনিফৰ্মযোৰ কিয় পিন্ধিব লাগে মানে শান্তি নহয় মই তোক ইউনিফৰ্ম পিন্ধিবলৈ কেতিয়া ক'লো তই ডাইৰেক্টলি কোৱা নাছিলে ইনডাইৰেক্টলি মই কেতিয়া ক'লো নহয় কৈছে আৰু এবাৰ কান্তলীয়া চৰ চিনি পাও ছাৰ এইটো লওক 500 টকা পইচা দিছ ঘোষ দিছ নহয় কি নহয় ছাৰ মই তোমাক বুজাই আছো এতিয়া একো বুজাব নালাগে মোক দাদা মই বেয়া পাইছো আপোনাক বেয়া পাবলৈকে মোৰ একো বেয়া কথা নাই কোৱা নহয় কিয় বেয়া কথা কোৱা নাই BSFৰ কিডনী বেয়া হ'ব বুলি কৈছে এইটো কথাত মই আপোনাক বেয়া নাপাম নেকি তই মাই চোৱাচোন শুনাচোন তোমাৰ BSF ডেইলি গধুৰ বন্দুক দাঙি থাকে গতিকে কিডনী বেয়া হোৱাটো বাৰু স্বাভাৱিক কথা নাই আমাৰ BSFৰ কিডনী কেতিয়াও বেয়া নহয় তেওঁৰ কিডনী পুৰা ষ্ট্ৰং আছে হ'লেও কিবা কাৰণত যদি বেয়া হয় তুমি টেনচন নল'বা মই মোৰ কিডনী দিম না সঁচা ভগৱানৰ শপত আপুনি মহান মুকুতা দা আপুনি মহান হ'ব বেলেগতকৈ অলপ পইচা কমাই ল'ম আৰু ঘৰৰ বুলি পইচা কিডনী কাৰণে আকৌ পইচা দিম নেকি মই কি শকতীয়া কিডনী দিয়া মানুহ নেকি বাৰু এই নিদিলেই আকৌ ছাৰ মোৰটো পুতুকা পৰি যাব ছাৰ পইচা দিবলৈ সাহস ক'ত পালি হেৰি এই মূৰতে শ্বুট কৰি দিয়ক হে নিদিব ছাৰ নিদিব ছাৰ মই যে সিদিনাখন আপোনালোকৰ 500 টকা এটা ধাৰ লৈছিলো সেইটোহে মাৰিবলৈ আহিছিলো সেইটো কথাকে ভালকৈ ক'ব পৰা নাই পাগল মেডাম মোক এনে এপইণ্টমেণ্টখন কেতিয়া দিব নিজৰ বুলি কিহৰ এপইণ্টমেণ্ট লেটাৰ লাগে তোক মাই ডগ তোমাক কি হৈছে বাইদেউ গড তই আহিছ মোৰ চুবাবলৈ মেডাম মই আপুনি কোৱাৰ কাৰণেহে আৰে কি বাৰে বাৰে মই কোৱা বুলি কৈ আছ কেইকেইটা সলনিতো মই ইয়াত জইন কৰাৰ কথা আছিল তই ভালে ভালে যাবিনে ইয়াৰ পৰা তই ইউনিফৰ্মযোৰ খোলচোন খুলিছো দিয়ক কি কৰিছ ইয়াত নহয় বাহিৰলৈ যা মা ডগ সেইবিলাক কি হৈছে বাইদেউ চাওকচোন কেকে সলনি সি জইন কৰা ধান্দা কৰিছে নহয় ইহঁত চব এটা পাগল মেডাম চাকৰি আকেশদাৰ কৈছে এই আকৌ কি শুনিছে কি ফটোৱা কৰিলো মোৰ ইউনিফৰ্মযোৰ বাথৰুমৰ পৰা কিয় লৈ আহিব লাগে আপুনি আৰে তই বুজা নাই কি বুজা নাই মেডামে যদি মোক মাতিলে এনেকে তাইলৈ মই মেডামৰ ওচৰত যাব পাৰিলো আগতে তই কথাটো শুনি ল না মেডামে মোক কৈছে যে তই কমলৰ ড্ৰেছযোৰ পিন্ধি ইমিডিয়েট মেডামক এজন PSO লাগে যদি এযোৰ পিন্ধাৰ পিছত মোক চাজে মেডামে মোক এপইণ্টমেণ্ট দি দিব ন নিজৰ দেখিছো নহয় ছাৰে যে আপোনাৰ মাথাটো ধৰি এনেকে টেবুলত গুচি আছিল মই দেখিছো তই কথাটো গমেই পোৱা নাই সেইটো মোৰ মূৰৰ টুপিটো জোখ লৈ আছিলে ছাৰে টুপিৰ জোখ লৈছে চা চাকৰিটো হৈ ল'বলৈ দে গৃহৰক্ষী পদুম তাৰ পিছত মোৰ নাচ দেখিবি ঘূৰ ঘূৰ ডাবাং 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 এডাল কি চাউনিও নে তোমালৈ চাই আছো
দোষী এইটো তোমাৰ খালে আইও ইউনিফৰ্মযোৰ মই আনিছো যেনে তেনে ইস্ত্ৰি কৰি ধুবা ওচৰৰ পৰা তোক চাবি কেনেবাকে ইস্ত্ৰি ভাগিব হ'লে তোৰ হাৰ্ডি মুঠি ভাঙি পেলাম এই ইস্ত্ৰি নাভাঙিছে দোষী আৰু যে ইস্ত্ৰি কৈছে মই কৈছো খুব ভাল কাম কৰিছে বিউটি ছাৰ এই কাগজকেইখন ভালকৈ ফাইলত থৈ হ'ব দিব ছাৰ কৈছা আপোনাৰ লগত মোৰ কথা দুপিচ আছিলে দুপিচ ভাল পালো লাজ পালে পাইছো যদিও পাইছো কেইদিনমানৰ পিছত তুমিও পাইছা পাম যদিও পাম তুমি এতিয়া যোৱা এই গৈছো এনেও নাথাকিছো যোৱা এনেও পাইছা লাজ পাইছা এই যে কেঁচা মাথানাটাও থাকিছে নে নাথাকিছে চা এইটো তুমিহে জানিবা কেকেচাৰ দেখোন তোমাৰ পাৰ্টনাৰ মোৰ পাপা আছে কিন্তু একে পেটা একে পেট পাব নোৱাৰিছা কিডনী মই কথাটো বুজা নাই তই চা একদম ফাঁকি নেমাৰিবি তোৰ যদি কিবা বেমাৰ হৈছে মোক ক ভনীয়েৰজনী জীয়াই আছো নহয় তোক কিডনী লাগিলে মই দিম চা মাৰি দিলো চা কিয় চাকৰি জইন মাৰি দিলো চা আচ্ছা কোনটো ফালৰ পৰা কাম আৰম্ভ কৰিছো